কোনোবাই যে গছৰ পাত পিন্ধি আকৌ তাণ্ডৱ নৃত্য কৰিছে, আন কোনোবাই আকৌ চিগাৰেটৰ পেকেট পিন্ধি আকৌ কৈছে মুখ খা বুলি কৈছে। যিহে গৰম পৰিছে, একেবাৰে বিচনীকে ড্ৰেছ বনাই পেলাইছে। এইফালে আকৌ জাঙিয়া আকৌ কি হ'ল? বস্ত্ৰ চাৰিভদ্ৰ কালী বজনীয়াৰ জাত সেইটো জাঙিয়া মুখত মানে বাঙিং তোৰ পপৰা দাঁত। কানে চানে মুতি দিম, তোৰ গাই চাই মুতি দিম। এই নাগেশ্বৰী নাগিনী পদিলৈ হ'ব নতি, তই মুতিব লওঁতে মই মেলি দিম ছাতি। দাদা বৰষুণ দিয়া নিচিনা লাগিব ন? লাগিব। মুতি থাকোতে দাদা মই ছাতিটো অঁতৰাই চাম দেই। মুখখন তাইৰ মুখখন চোৱা কথা কৈছো, চাম মই তাইক। চেঁচৰাই তোৰ মুখত মুতি দিম, মই চেঁচৰাই উঠি পেলাই তোৰ মাথা চাথা মুতি দিম, হাগি দিম, পাদি দিম, তোৰ মুখে চুকে হিয়ান পেলাই দিম, তই কাক ক্ৰছ কৰিব আহিছ? দাদা সেইজনীয়ে মোৰ মুখত হাগি দিম বুলিয়ে কৈছে আৰু পানী দিম বুলিও কৈছে। বেটিৰ ইমান সাহস, তোৰ মুখত হাগি দিম পাজি দিম বুলি কৈছে। টিকা দুটা কাটি ফ্ৰাই কৰি পঠিয়াই দিম, লেট্ৰিনতো হাগিব নোৱাৰা হ'ব। আপুনি যদি টিকা দুটা কাটে মই বাকী বস্তু দুটা কাটিম দাদা। ভৰি দাদা ভৰি দুটা কটা কথা কৈছো, ভৰি দুটা। হ'ব দে, কাটিবি। দাদা এইজনীয়ে মানে আজিকালি চুপ বান্দৰ বাপেৰৰ মূৰ চুবোৱা চোৱা চেলেকা। বন্ধুসকল, আপোনালোকৰ কাৰণে আজি এটা মই ভিডিঅ' লৈ আছোঁ। ভিডিঅ'টো আনন্দ উপভোগ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটোৰ নাম চাইফুল ইছলাম পপুলাৰ। ফেচবুকত চাই থাকিলে ফেচবুকটো ফ'ল' কৰিব। মোৰ ফেচবুক পেজটোৰ নাম হৈছে চাইফুল ইছলাম পপুলাৰ। আমাৰ ঘৰৰ চোতালত 1000 টকীয়া পৰি থাকিলেও ঘূৰি নাচাওঁ মই। দাদা অলপ বেছি হৈছে নেকি? ঐ পপিয়া, বাঘ দগা চিনি পাওঁ? আমাৰ ঘৰত চোতালত 1000 টকীয়া নোট পৰি থাকিলেও ঘূৰি নাচাওঁ মই। তোৰ নিচিনা বান্দৰীবোৰে লোকৰ জাঙে বুটলি আনি গোন্ধ লয়। জল্দি লৈ যা, যি গন্ধ চুব নোৱাৰি। আমাৰ চোতালত আহি পৰিব পাইছে। জাঙিয়াটো যি ডাঙৰ ডাঙৰ ফুটা, সেইটো তহঁতৰ ঘৰৰ সকলোৱে পিন্ধ হ'বলা। দাদা ময়ো কিবা এটা কওঁ দে, ক ভাবিছিলা তুমি মোৰ মুখত দিবা মুতি, মুতিব আহোঁতে চেৰ কৈ ফালিম তোমাৰ। দুষ্টটো এইটো মুখখন ফলাৰ কথা কৈছে, মুখখন।